এইটো অসমীয়া সমাজৰ এটা পৰম্পৰা হুঁয়েৰ উৎসৱ। এই উৎসৱ ফাগুন বা চ'ত মাহৰ সময়ত পালন কৰা হয়। এয়া হৈছে চিৰাং ডিষ্ট্ৰিক্টৰ পাতিলাধোহা গাঁৱৰ হুঁয়েৰ উৎসৱ। ইয়াত যি অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। এইটো উৎসৱৰ শেষ, অৰ্থাৎ এই বছৰটো এইটো শেষ উৎসৱ বুলি ক'ব পাৰি। সেয়েহে হয়তো আজি ইয়াত অগণন ভক্তৰ ভিৰ দেখা গৈছে। এইটো উৎসৱৰ বা হুঁয়েৰ উৎসৱৰ মেইন কাৰণ বা প্ৰধান কাৰণ হৈছে গোসাঁইটো ফুৰাবলৈ অনা। ইয়াত বিভিন্ন ধৰণে বিভিন্নজনে দোকান দিছে। কোনোবা যদি নিমকি শৰ্মাৰ বা জিলিপি দোকান, কোনোবা দিছে বেলুন বা অন্য খেলা বস্তুৰ দোকান, দ্বিতীয়তে কোনোবা লৈছে, কোনোবা থিয় হৈ চাইছে। মানে ক'বলৈ গ'লে গোটেইখিনি বস্তু চাই কিনে ভালেই লাগে, কিন্তু এদিনৰ কাৰণে আৰু দুদিনৰ কাৰণে